নমস্কাৰ টুডা পইণ্টলৈ স্বাগতম জনাইছোঁ মই কুমাৰজিৎ শৰ্মা আৰু আমাৰ লগত আজি উপস্থিত আছে BPFৰ বিধায়ক দুৰ্গা দাস বড়ো ডাঙৰীয়া আপোনাক টুডা পইণ্টলৈ স্বাগতম জনাইছোঁ আৰু মই আপোনাক পোনে পোনে কেইটামান প্ৰশ্ন সুধিম কলাইগাঁও আপোনাৰ সমষ্টি আপুনি এই সমষ্টিটো অসমৰ 1 নম্বৰ সমষ্টি হিচাপে নিশ্চয় কৰিব বিচাৰে আপোনাৰ তিনিটা পৰিকল্পনা কওক যে সমষ্টিটো এনেকুৱাভাৱে মই লৈ যাব বিচাৰিম মোৰ এখন নিজা মেনিফেষ্টো আছিল নিজা মেনিফেষ্টোখনত মোৰ টপ প্ৰায়ৰিটি আছিল এডুকেশ্যন দুৰ্ভাগ্যবশত মোৰ আগত বহুত বিধায়ক হৈছে মোৰ দলৰো হয়তো হৈছে বিধায়ক কালাইগাঁৱত এটা প্ৰান্তত খৈৰাবাৰী কলেজ গুৰেশ্বৰৰ ওচৰ মোটামুটি সীমাত তাৰপিছত এই যে 5 লাখ মানুহৰ মাজত এখন কলেজ নাই আৰু কালাইগাঁৱত এখন কলেজ নাই কালাইগাঁও টাউনত এখন কলেজ নাই মই আচৰিত হৈছো যে 3 বছৰ আগলৈকে কলেজ ৰাইজে পাতে চৰকাৰকো ঢুকিব নোৱাৰে তেখেতসকলে এতিয়া কি কাৰণত এখন কলেজ নহল আজিৰ দিনটো বেচৰকাৰী আছে 10 বছৰ চলে 2 বছৰ বন্ধ হয় 5 বছৰ চলে 1 বছৰ বন্ধ হয় এই কলেজখন আৰু হ'ব বুলি মই নাভাবো কাৰণ চৰকাৰৰ কলেজ কৰা সিদ্ধান্ত আৰু নাই লেন্ডিং হ'ব এতিয়া যদি নতুন কলেজ কৰে তাতে লেন্ডিং হ'ব নতুন কলেজ গতিকে মই টপ প্ৰায়ৰিটি দিছো আমাৰ কালাইগাঁও সমষ্টিত দুখন কলেজৰ প্ৰয়োজন আছে এখন হৈছে কালাইগাঁও নগৰৰ মাজমজিয়াত আৰম্ভণি দিনাৰ পৰাই মই প্ৰচেষ্টা চলাই আছো মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়েছ কৰিছে কোন দিনা ইমপ্লিমেন্ট হয় ক'ব নোৱাৰো তেওঁ নিজৰো প্ৰতিশ্ৰুতি আছে দুবাৰ MCLA ইলেকশ্যনৰ প্ৰতিশ্ৰুতি দিছে মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু MLA ইলেকশ্যনতো কৈছে আপোনালোকে আমাক সহায় কৰক আমি দিম গতিকে MCLA তো জিকাই দিছে তেওঁ সহায় কৰিছে ৰাইজে তেওঁক মই কওঁতে কৈছে দুৰ্গা দা কৰিম এই বছৰ নহয় তাৰমানে যোৱা বছৰ পৰা আৰম্ভণিৰ পৰা মই লাগিছো আৰু মাইনৰিটি এৰিয়াত 30 কিলোমিটাৰলৈকে কলেজ নাই হয় দলগাঁও যাব লাগিব নহয় উদালগুৰি নহয় টংলা নহয় মঙ্গলদৈ তেওঁলোকৰ অৱস্থালে চাই যেহেতু মাইনৰিটি সকলৰ এডুকেশ্যনটো আপলিফ্ট কৰিবৰ কাৰণে চেষ্টা লৈছে মই ইতিমধ্যে চন্দ্ৰমোহন পাটোৱাৰীক তেওঁ যেহেতু মন্ত্ৰী মাইনৰিটি তেওঁক ডিটেইলছ বুজাই দিছো ইতিমধ্যে কাগজ পত্ৰ সব দিছো যে তাত এখন কলেজ হলে মহিলা কলেজে হোক আপুনি ছোৱালী কলেজ হোক এডুকেশ্যনটো টপ প্ৰায়ৰিটি এতিয়া তাৰ লগত কিন্তু খৈৰাবাৰী অঞ্চলত বহুত খেলুৱৈ আছে অজস্ৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল খৈৰাবাৰীত মই এটা ষ্টেডিয়ামৰ প্ৰতিশ্ৰুতি দিছিলোঁ এতিয়া খুব অচিৰে টেণ্ডাৰ চেণ্ডাৰ হৈ গ'ল 12 কোটি টকাৰে খৈৰাবাৰীত এটা আউটডোৰ মাল্টিপাৰ্পাছ ষ্টেডিয়াম আমি আৰম্ভ কৰিম বোধহয় অসুবিধা নহ'লে মাননীয় মুখ্যমন্ত্ৰীয়ে সেইদিনা কেইবাটাও কাম কৰিব আধাৰ ইলাক কৰিব কেইবা 100 কোটি টকাৰ আমাৰ এই সমগ্ৰ নহয় খৈৰাবাৰী পানেৰী ওদালগুৰি মাজবাট মিলাই আমাৰ 350 কোটিমান টকাৰ দুটা ৰাস্তা তেখেতে দিছে ডাঙৰ ৰাস্তা দিছে আসাম মালা ফেৰগাঁৱত 50 কোটি টকাৰ এটা ষ্টেডিয়াম মোৰটো 12 কোটি টকাৰ এটা ষ্টেডিয়াম ওদালগুৰিত এটা ষ্টেডিয়াম এই গোটেইখিনি একেলগে তেওঁ কি ষ্টাইলত কৰে সেইটো কৰিব আমি কিনি এতিয়া দ্বিতীয়টো হৈছে স্পৰ্টছত মই জোৰ দিয়াটো আৰু মই একেবাৰে আপুনি কোৱা কাৰণে এটা কথা কৈছো ৰাজনৈতিক দলবিলাকে প্ৰত্যেকটা দল ইনক্লুডিং মাই পলিটিকেল পাৰ্টি কালাইগাঁৱক ৰাজনৈতিকভাৱেও নেগলেক্ট কৰে সি কংগ্ৰেছ হওক সি AGP হওক BJP হওক যি দলৰে নহওক যাৰ কাৰণে কোনোদিনে ৰাজনৈতিকভাৱে কালাইগাঁৱে গুৰুত্ব পোৱা নাই গুৰুত্ব মানে কেনেকৈ ৰাজনৈতিক গুৰুত্ব কেতিয়া পায় বিধায়কজনৰ উপযুক্ততা থাকিব লাগিব গুৰুত্ব পাবৰ কাৰণে গতিকে তাত মানে গোটেই দৰং জিলাৰ আমাৰ যি মানে 7টা সমষ্টি আছে 6টাতে তাতে মন্ত্ৰী হৈছে স্বাধীনতাৰ পিছত কালাইগাঁৱত এদিনো হোৱা নাই ৰাজনৈতিকভাৱে বঞ্চিত আপোনালোকে ইণ্টাৰেষ্টিংলি আপোনালোকে চাব যে মঙ্গলদৈ আৰু ইফালে ওদালগুৰি মাজত হৈ কাৰণে হয়তো জিলা লেভেলৰ যিবিলাক সুবিধা তাত তেওঁলোকে নাপায় আৰু ৰিসোৰ্স বুলি ক'বলৈ কালাইগাঁও 0 এটকাও ৰিসোৰ্স ৰাজ্য চৰকাৰে তাৰ পৰা মাটিৰ খাজনাটো বেলেগ কথা মই ৰিসোৰ্স কি কৈছো যে তাত ফৰেষ্ট নাই তাত নদীত বালি শিল ইত্যাদি নাই বা অন্যান্য খনিজজাত সামগ্ৰী নাই আমাৰ যে যিটো ৰিসোৰ্স কয় গতিকে আমি তাত যেটো মানৱ সম্পদ এই মানৱ সম্পদটোকে প্ৰকৃতাৰ্থত ব্যৱহাৰ কৰিব লাগিব মানৱ সম্পদ প্ৰকৃত ব্যৱহাৰ সিদিনাহে হ'ব যদি তাত মানুহখিনি শিক্ষিত হয় মোক আৰু এটা কথা আপুনি যেতিয়া পানীৰ MLA আছিলে তেতিয়া তাত ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট এখন আপুনি দিছিলে তেনেকুৱা কিবা কালাইগাঁৱলৈ পৰিকল্পনা নাই চাওক মানে মই শিক্ষাৰ কথা না মই এইটোৱে মই বিপদত পৰিছো যে মই তাত ITI বা পলিটেকনিক নিব বিচাৰো কিন্তু তাত
এটা মহকুমাত দুখন ITI নহয়, এটা মহকুমাত দুটা পলিটেকনিক নহয়। অলৰেডি ভেৰগাঁৱত পলিটেকনিকো আছে, ITIও আছে। গতিকে এই বিপদটোৱে মোৰ হৈছে। মই এতিয়া যদি স্কিল ডেভেলপমেণ্টৰো তাত কিবা নিব পাৰোঁ, স্কিল কৰিবৰ কাৰণে ল'ৰা ছোৱালীসকলক, অৰ্ধশিক্ষিত শিক্ষিত ল'ৰাবিলাকক, এতিয়া মই স্কিল ডেভেলপমেণ্টৰ কাৰণে এটা প্ৰপ'জেল দিছোঁ, তাত যাতে ট্ৰেইনিং চেণ্টাৰ এটা হয়। এতিয়া স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং চেণ্টাৰ কাৰণে আমাৰ তাত কি কম আছে? কাঠ মিস্ত্ৰী কম আমাৰ তাত, আমাৰ ল'ৰা ছোৱালী, RCC মিস্ত্ৰী কম, ইলেক্ট্ৰিচিয়ান কম, এইবিলাক স্কিল ডেভেলপমেণ্টত নাই। আচৰিত কথা, স্কিল ডেভেলপমেণ্টত ইমান মেজৰ কথাবিলাক নাই। আপোনালোকে জানে এখন জিলাত 50,000 60,000 ঘৰ একে বছৰতে বনায়। মিস্ত্ৰী 50,000 আছে নেকি কৰবাত আমাৰ তাত? গতিকে আল্টিমেটলি তাৰমানে আমাৰ ল'ৰা ছোৱালী ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, মানে কি কয় ইলেক্ট্ৰিচিয়ান হ'বলৈ স্কোপ নাই তাত। 50,000 ঘৰ হ'ব তাত, কিন্তু মিস্ত্ৰী 50,000 নাই। ঠিক আছে, এটাই 10টা কৰক। মোক আৰু এটা কথা কওকচোন, কলাইগাঁৱত ক্ৰীড়া ক্ষেত্ৰত নাম আছে, আপুনি নিশ্চয় জানে। ভেৰগাঁৱে হওক, ভেৰগাঁও বাৰু বেলেগ এটা সমষ্টি হ'ব, খৈৰাবাৰী, জাইফলং, এইবিলাক ফুটবল ক্লাব আছে, আপুনি নিশ্চয় জানে। নেহৰু ক্লাব, নামখলা, এইবিলাকত আছিলে, আপুনি জানে। তাৰপিছত এই খেলুৱৈসকলক সৃষ্টি কৰিব লাগিব আপুনি কিবা। খেলুৱৈ সৃষ্টি বিধায়ক বা মন্ত্ৰীয়ে কৰিব নোৱাৰে, অৰ্গেনাইজাৰ বিলাকে কৰিব লাগিব। খৈৰাবাৰীত মানে যেনেকে পানীৰী সমষ্টিৰ ভিতৰত ডিমাকুচি, ভেৰগাঁও, টংলা বহুত অৰ্গেনাইজাৰো আছে আৰু প্লেয়াৰো আছে। কিন্তু আমাৰ খৈৰাবাৰী অঞ্চলটোত প্লেয়াৰ আছে, ফুটবল কওক, আৰ্চাৰী কওক, ভলীবল কওক, এইবিলাক প্লেয়াৰ আছে, অৰ্গেনাইজাৰো আছে খৈৰাবাৰী অঞ্চলত। দুৰ্ভাগ্যৰ বিষয়, মই কালাইগাঁৱত প্ৰপাৰলি ৰংথলীত মহেন্দ্ৰ মোহন ৰায়চৌধুৰীয়ে এখন ফিল্ড তাতে কৰিছিল। মই ডেভেলপ কৰিম সেইখন ফিল্ডো, মানে ষ্টেডিয়াম নহ'লেও খুব টিপটপ ফুটবল ফিল্ড এখন কৰিবৰ কাৰণে মই ভাবিছোঁ। তাত মই নিজে অৰ্গেনাইজাৰ তৈয়াৰ কৰিব কৈছোঁ। কেইজনমান অন্তত 4-5জন মানুহ আজি মই 34 বছৰ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনত মই আছোঁ। মই ফেডাৰেশ্যনৰ 12 বছৰ প্ৰেচিডেণ্ট, এছিয়াৰ প্ৰেচিডেণ্ট। মোক তৈয়াৰ কৰিব নোৱাৰে, মই চেক্ৰিফাইচ কৰিবলৈ ৰেডি হ'ব লাগিব, সৰ্বোচ্চ ত্যাগ কৰিবলৈ ৰেডি হ'ব লাগিব। মই যেনেকৈ অসম, ইণ্ডিয়া, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈছোঁ, আজি বীৰেন বৈশ্য হৈছে, শেহতীয়াকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ ইণ্ডিয়াৰ প্ৰেচিডেণ্ট, ৰেকৰ্ড কৰিলে কেইদিনমান যোৱাকালি, যে মানে প্ৰকাশ পাডুকনে আজি গোটেই কথাখিনি কৈছে যে বেডমিণ্টনত ৰেকৰ্ড কৰিছে প্ৰথমবাৰৰ কাৰণে। গতিকে আমি ফেডাৰেশ্যন চলোৱা মানুহ হিচাপে ত্যাগ যেনেকৈ আমি কৰিছোঁ বছৰ বছৰ, টকা পইচাৰ পৰা আদি কৰি চব গৈছে আমাৰ। গতিকে কালাইগাঁওটো ডেভেলপ কৰিবৰ কাৰণে 5টামান ল'ৰা ছোৱালী যদি অৰ্গেনাইজাৰ হ'বলৈ ওলাই আহে, সেইটোকেহে উলিয়াব চেষ্টা কৰিছোঁ, তেওঁলোকেহে প্লেয়াৰ উলিয়াব। নিশ্চয়কৈ মই এই মুহূৰ্তত কুমাৰজিৎ শৰ্মাই বিদায় ল'ম। দুৰ্গা দাস বড়ো ডাঙৰীয়া, আপুনি বহুত সময় দিয়াৰ কাৰণে আপোনাকো ধন্যবাদ জনালোঁ। চাই থাকিব অসম লাইভ 24।